এয়া আমাৰ গাঁৱৰ প্লেয়াৰ প্ৰেক্টিছত নামি গৈছে অংকুৰ ডেকা এই বেলেগৰ কাক মাৰা এয়া অংকুৰ ডেকা আমাৰ ফুটবল প্ৰেক্টিছত লাগি গৈছে এয়া উদীপ্ত দাস বিজিত টিম আমাৰ এয়া মৃগাংক ডেকা প্ৰেক্টিছত নামি গৈছে সুমন দায়ো প্ৰেক্টিছত নামিব লাহেকে জিন্তু ৰয় হেডিং চাওক একবাৰ হাই কৈ দিয়া হাই সুৰজিত কেমেৰা আগত আহিব লাজ কৰিছে সুৰজিত খেলা চাওঁ আমি কৰ্ণাৰ হৈছে গাইছ কৰ্ণাৰ হৈছে কৰ্ণাৰ হৈছে গাইছ কৰ্ণাৰ চাওঁ কৰ্ণাৰ মাছটো বল উলাইছে নহ'ব আউট প্ৰেক্টিচ চলি আছে গাইছ প্ৰেক্টিচ চলি আছে মৃগাংক ডেকা বম চুট দিছে খেলা এহে আমাৰ প্ৰেক্টিচ চলি আছে ফাৰ্ষ্ট ব্লগতে গাইছ ফুটবল খেলা দেখাইছোঁ চাওক এয়া চুট হৈছে বল মাছে ধাকে দে ভাল চৰি গাইছ ওলাই গৈছে গাইছ চাওক এই জুবিনে নেখলয় এনে জাষ্ট থিয়া হৈছে অংকুৰ আহিছে আমাৰ সঞ্জয় দা জিন্তু ৰয় মৃগাংক ডেকা এই নাইজো ছাবচিডিত ধৰে নাই খেলবা পাব পুৰো আছে গলকিপাৰ নহ'লে খেলা কেনেকৈ হ'ব পুৰো আছে সেইকাৰণে আমাৰ গাইছ কেমেৰামেন গাইছ লাষ্ট কৰছে অলপ মোক দেখাবে গোটেই লাইন আপটো দেখাই আছোঁ গাইছ এয়া ৰেফাৰী এটা সৰুছে টিমটা কালাৰটা ভাল লাগছে জাৰ্চি বঢ়িয়া এনে জাৰ্চি লাগে ৰচি কাটি দিয়া গৈছে পেটলঙৰ ৰচিও কাটা যায় নেকি পেটলঙৰ ৰচিও কাটা যায় চব কাটা যাব বোলে চব কাটা যাব গাইছ এয়া ডাইৰেক্ট শ্বুটিং মাৰিব নেকি কাম নাই নেকি মাৰে মাছি গাইছ ডাইৰেক্ট শ্বুটিং মাছে নে গ'ল বলটো শ্ল' হৈ গৈছে গাইছ পানী পৰি আছে না খেলা ভাল নহ'ল আমি দেখাব অলপ গাইছ টেনশ্যন নল'ব আপোনালোকে চাব গাইছ এতিয়া মই যাইছোঁ ঘৰত গাইছ চাব নেকি দেখাম বসন্তী মোৰ এখন মোৰ জান দেখাই দিলোঁ আপোনাক ক'ব গাইছ আমাৰ গাঁৱৰ একদম ভিতৰত আৰু ৰাস্তাৰ পৰা বেছি নহয় 1.5 কিলোমিটাৰমান গাইছ আপোনালোকে আহিব পাৰিব জেগাখিনিৰ নামো মই ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে চাব আহিব গাইছ গাইছ লুক এট দ্য ভিউ গাইছ এইখিনিতে মই কি ক'ম আৰু ভ্লগ এণ্ড কৰিলোঁ গাইছ কৈ আছে নাপাব আপোনালোকে